নমস্কাৰ বন্ধু বান্ধৱীসকল ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন জনালোঁ। আজিতো 31st হয়। আজি সকলোৱে ঘৰে ঘৰে হয়তো খানা আয়োজন কৰিছে, কিন্তু আমাৰ বহুত দুৰ্ভাগ্য যে আমি আজিৰ দিনটোতো আমাৰ নাটক আছে, আমি ঘৰত যাব পৰা নাই। আজি আমি চিমনা ফুটুৰিত আজি নাট আছে, ৰণাংগিনী ৰাধা লাষ্ট নাইট হয়। কিন্তু বেয়া লাগিছে যে ঘৰত থাকিব পৰা নাই, কাৰণ প্ৰতি বছৰে ঘৰতে একেলগে খানা খাওঁ ঘৰৰ মানুহকেইটা মিলি পেলাই। আজি খাব নোৱাৰিম, আজি ইয়াতে নাটক কৰি পেলাই ভাত পানী খাই ৰুমলৈ যাব লাগিব। হ'লেও বায়ে বাৰু ইয়াত খানা এটা দিছে, নিদিয়া নহয়, কাৰণ গম পাইছে বায়ে যে আমাৰ মন চন ভাল নালাগিব পাৰে যে এনেকুৱা এটা দিনত, বিহুৰ দিনতেই হওক বা এনেকৈ অসমীয়া নৱবৰ্ষই হওক বা ইংৰাজী নৱবৰ্ষই হওক, যিয়ে নহওক কিয় খানা এটা বায়ে দিয়ে। আৰু আমি ঘৰতে খাওঁ বা ঘৰৰ ওচৰত ল'ৰা ছোৱালী মিলি পেলাই খাওঁ বা ডাঙৰ মানুহ এনেকৈ একেলগে মিলি পেলাই খাওঁ, কিয় কিবা এটা এনজয় কৰা হয়। কিন্তু ইয়াত আমি লগ নাপাওঁ যিহেতু, সেইকাৰণে আমাৰ ষ্টেজতে গান লগাই দিছে। এতিয়া নাটক আৰম্ভ হোৱা নাই, আমি ওলাই গৈ ৰেডি হৈ গ'লোঁ, কিন্তু আমি এতিয়া নাচিম। মানে বায়ে গানটো লগাই দিব, বাহঁতেও নাচিব চাগে, কিন্তু বাকীখিনি গ'লেই নাচিবলৈ। মই যোৱা নাই এতিয়ালৈকে, কাৰণ মই গ্ৰীণ ৰুমলৈ অকণ দেৰিকৈ আহিলোঁ, সিহঁত আগতীয়াকৈ আহি মেকআপ কৰিছিলে। তাৰপিছত এতিয়া মেকআপ চেকআপ কৰি হৈ গ'ল, ড্ৰেছিঙো কৰিলোঁ, বাকী চব যোগাৰ কৰি থৈ দিছোঁ। মানে আহিয়ে পটাপট কাপোৰ চেঞ্জ কৰিবলৈ চব যোগাৰ কৰিলোঁ। এতিয়া খালী গান লগাইছে, নাচোন গৈছে য'ত আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। এয়া মুনবাই নাচিছে, চাওক কি এয়া অঞ্জুবা আৰু মুনবাই নাচিছে। এতিয়া আমি ফাৰ্ষ্ট ষ্টেজত আছোঁ, যোনটো প্ৰথম ষ্টেজ, আমাৰ ষ্টেজ দুটা হয়, তাৰে প্ৰথম ষ্টেজটোত আছোঁ। এয়া নাচি আছে, সিহঁতে পূৰা এনজয় কৰিছে 31st-ৰ। এয়া ছেটিংছটো মানে হেৰি কৰি থৈ দিছে, প্ৰথম চিনটোত যিখিনি ছেটিংছ লাগে এয়া হেৰি কৰি থৈছে। আপোনালোকক এদিন ভালকৈ দেখুৱাম আৰু কেনেকৈ কি ছেটিংছৰ বস্তু এনেকৈ মিলাই পিছাইতে ইমান সোনকালে কেনেকৈ ঘৰটো চেঞ্জ কৰি দিয়ে। বেডৰুমৰ পৰা কিটচেনৰ পৰা ড্ৰয়িং ৰুম এইবোৰ বনাই দিয়ে, সেইবোৰ চব দেখুৱাম বাৰু। এতিয়া আমি এনজয় কৰোঁ। গানটো ইমান লাহে লাহে লগাইছে ন, অকণ স্পীডত দিব লাগিব। মুনবাৰ নাচ দেখিছে? বাৰটা বাজিব দিয়া। 1 2 3